Honda Biguin শ্বৰুমৰ পৰা এইটো টুৰটো প্ৰেজেন্ট কৰিছে তো এইটো হৈছে Honda মানে Biguinৰ শ্বৰুম তো এই লখৰাত হয় তো ইয়াৰ পৰা আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ব তো ইয়াৰ পৰা টোটেল 37 Honda Hness ওলাইছে তো ইয়াৰ পৰা আমি লখৰাৰ পৰা ষ্টাৰ্ট কৰিছোঁ খানাপাৰাৰ পৰা আমাৰ এইটো ফাৰ্ষ্ট জোৰাবাটৰ টাৰ্ণিংটো তো ফাৰ্ষ্ট জোৰাবাটৰ টাৰ্ণিং তো ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম আমাৰ যেটো প্ল্যান আছে তো এইটো হৈছে লাইটলুম তো লাইটলুমটো বহুত ধুনীয়া ঠাই হয় আৰু বহুত মানে পপুলাৰ হয় তো অলৰেডি ভিজিট কৰিছে তো সিঙ্গেলটো মানে বহুত গৈছে আমিও গৈছোঁ আগতে গৈছোঁ বাট এনেকা ফাৰ্ষ্ট টাইম আমি গৈ আছোঁ ইমানখন বাইক একলগত তো গোটেইকেইজন কোন মানে চিনাকি নহয় সব গোটেইবিলাক মানে অচিনাকি হয় যিমান আছে গোটেইবিলাক অচিনাকি হয় তো এনেকুৱা এটা বহুত ফান হয় তো গৈ চাও কেনেকুৱা লাগে কাৰণ কোনেও কাকো চিনি নাপায় মই মোৰ পাৰ্টনাৰ ৰুবুলক বাদে আৰু বেলেগ কাকো চিনি নাপাওঁ তো যাওঁ আৰু গৈ আছোঁ এতিয়া আমি নেশ্যনেল টোল গেটটো এইটো ক্ৰছ কৰিলোঁ এইটো নেশ্যনেল টোল গেট এক্সপ্ৰেছ হাইৱেক বাদে বেলেগ কোনো টোলে মানে বাইকৰ টেক্স নলয় তো সেইটো কাৰণে আমি টোল নভৰাকৈ আহিলোঁ আৰু তো কিন্তু এক্সপ্ৰেছ হাইৱেত যদি হয় তেতিয়াহ'লে আপোনাৰ বাইকৰো টেক্স দিব লগা হয় তো এইটো নেশ্যনেল হাইৱেত প্ৰব্লেম নাই তো এইটো আমি টোল ফ্ৰী হৈ পেলাই এতিয়া আমি গৈ আছোঁ তো আমাৰ মেইন ঠাইলৈ গৈ আছোঁ চাওঁ আজিতো এনে ৱেডাৰটো বহুত ভাল হৈ আছে মানে বৰষুণ দিব যেন লাগি আছে চাওঁ কি হয় এতিয়ালৈকেতো ঠিকে আছে অলমষ্ট তো ইয়াতে আমি অকণমান ৰখি দিওঁ তো চাই লওঁ কিমানখন মানে গাড়ী আহিছে আৰু কেনেকুৱা ধৰণৰ তো এতিয়ালৈকেতো ফটো উঠা হোৱা নাই তো দুখনমান ফটো উঠি লওঁ তো গাড়ী কিমান আহিছে সেইটোও চাই লওঁ ইয়াতে ৰখাৰ পিছত সবচে ভাল লাগিছে বিগুইনৰ যিটো ৰেছপন্সিবিলিটি হয় সিহঁতৰ আমি ভাবিলোঁ সবচে লাষ্ট আমিয়ে হয় যেতিয়া ৰখি দিলোঁ বাট তেওঁলোকৰ টিম মেম্বাৰ এজন আছে সবচে লাষ্টত তেওঁ আহিছে মানে কোনোবা যদি ৰৈ গৈছে নেকি ইয়াতে আমি ব্ৰেকফাষ্টটো কৰি লওঁ ব্ৰেকফাষ্ট কৰি পেলাই আমি ডাইৰেক্ট যাম লাইটলুমলৈকে তো এইবিলাক গোটেই হাইনেছ হয় গোটেই যিমান আহিছে গোটেইবোৰ হাইনেছ হয় ইয়াৰ এখন আছে মাত্ৰ এইখন ৰঙা গাড়ীখন আছে এইখন ৰঙা গাড়ীখন হৈছে আপোনাৰ 600cc এয়া আমি আহি পালোঁ বৰাপানীৰ আমি ভিউটো আপোনালোকক দেখাম এইটো চাই থাকিব এইটো বৰাপানী তো বাইকবিলাক ইয়াতে পাৰ্কিং কৰিছে ইয়াত দুজন আহিলে আৰু এক্সট্ৰা 4জন আহিলে তো টোটেল আপোনাৰ 41 তো এইটো আছিলে বৰাপানীৰ ভিউ হয় তো এইটো চোৱা এতিয়া আমি শ্বিলঙৰ চিটিৰ ভিতৰত এণ্টাৰ কৰিছোঁ তো বাইকবিলাক আহি আছে গোটেইবিলাক আহিব আপোনাৰ পুৰা চিৰিয়েলি আহি আছে কোনো মানে অভাৰটেক নাই আৰু ধুনীয়াকৈ গোটেইখিনি গৈ আছে তো এফালৰ পৰা কণ্টিনিউৱাছলি কাৰণ এজেড মানুহো আহিছে তো মানে ফেমিলিও আহিছে এতিয়া আমি চিভিলৰ পৰা ৰাইট টাৰ্ণ লৈ পেলাই লাইটলুমলৈকে গৈ আছোঁ আৰু ইয়াৰ পৰা অলমষ্ট 30 কিলোমিটাৰ আপোনাৰ লাইটলুমলৈ হয় তো চাই থাকিব এইটো ধুনীয়া লোকেশ্যন হয় লাইটলুমৰ যিটো ভিলেজ হয় লাইটলুম ভিলেজখন তো বহুত ধুনীয়া হয় লোকেশ্যনবিলাক মই আপোনাক দেখাই দি গৈ আছোঁ ইয়া ষ্টাৰ্ট হৈছে এয়া ভিউবোৰ ইমান ধুনীয়া ভিউ হয় পুৰা সঁচাকৈ নৰ্থ ইষ্টখন বহুত ধুনীয়া যায় হয় এইজন আমাৰ ফটোগ্ৰাফাৰ হয় তো তেওঁ সবচে আগত যাব গৈ পেলাই ৰখি পেলাই ফটো উঠাই সববিলাক
ফটো আৰু ভিডিঅ'বোৰ আপোনালোকে ইনষ্টাগ্ৰামৰ আইডিটোত গৈ পেলাই চেক আউট কৰি ল'ব পাৰিব। তাৰ পৰা গোটেই ধুনীয়া ধুনীয়া ফটোবিলাক আপুনি তাত পাব, সৰু সৰু ভিডিঅ' ক্লিপবিলাক তাত পাই যাব। আমি লাইটলুম ভিলেজৰ ভিতৰত আমি এণ্ট্ৰি কৰিছোঁ। তো এইবিলাক খেতি কৰিছে, তো এইবিলাক ফুলিছে, এতিয়া ফুল হৈছে, পুৰা হোৱাইট কালাৰ ফুল, ধুনীয়া লাগিছে পৰিৱেশটো। আমি ভিউ পইণ্ট আহি পালোঁ। তো ইয়াতে আপোনাৰ গোটেই গাড়ী যিমান আছে চব ইয়াতে পাৰ্কিং কৰিব। আমাৰ পৰা কিন্তু পাৰ্কিং ফি লোৱা নাই। এয়া ধুনীয়া লাইন হৈ গোটেইবিলাক বাইক পাৰ্কিং কৰি ৰাখিছে ইয়াতে। তো এই গোটেই 41 বাইক। ব'লক এতিয়া আমি ভিউবোৰ চাই লওঁ। একচুৱেলি আজি ভাবিছিলোঁ যে বৰষুণ আহিব, কাৰণ আমাৰ গুৱাহাটীৰ পৰাই আজি ৱেডাৰটো বহুত ঠাণ্ডা হৈ আছিলে। বাইক আহিছোঁ, আহি ফাৰ্ষ্ট টাইম এইটো হ'ব আমাৰ চ'ল' ট্ৰিপটো হয়, কিন্তু এনেকৈ ৰাইডিং আমি ফাৰ্ষ্ট টাইম আহিছোঁ। তো বহুত ভাল লাগি আছে। তো আমি আগলৈকে দেখাই আছোঁ আৰু 25 ৰুপিজত মাকৈ খাব পাৰিব। ইয়াতে মাকৈ পাব, বাকী ক'ল্ড ড্ৰিংকছ তেনেকুৱা ধৰণৰ লাইট ফুড পাব। যদি কিবা খাব যদি বিচাৰিছে তেতিয়াহ'লে ইয়াতে নহ'ব, আপোনাৰ বাহিৰত যাব লাগিব। বাহিৰত ৰেষ্টুৰেণ্ট আছে, ত' তাত লাইটলুম মানে ভিলেজখনৰ ভিতৰত, নতুবা এইটো ভিউ পইণ্টটোত মানে তেনেকুৱা একো নাপাব। শ্বিলঙৰ টপ প্লেচ মানে এইটোৱে হয়। আৰু লাইটলুম একচুৱেলি আপোনাৰ লাইটলুমটোক মেঘালয়ৰ ফিল্ম চিটি অফ নৰ্থ ইষ্ট বুলি পেলাই ক'ব পাৰি। তো ইয়াতে বলিউড ফিল্মৰো বহুত কেইখন শ্বুটিং হৈছে ইয়াতে, তো কোৱা শুনিছোঁ আৰু তেনেকৈ। তো আমাৰ এছামিজ মুভিৰো বহুতবিলাক মানে শ্বুটিং হয় ইয়াতে। তো এইখন মানে ফিল্ম চিটি বুলি পেলাইও মানে পপুলাৰ হয় এই লাইটলুম ঠাইটো। ব'লক এতিয়া আমি আগলৈ গৈ থাকোঁ। আগৰ যিখিনি মেইন ভিউ পইণ্ট হয়, তো এইটোতো পাৰ্কিং প্লেচ হয়। তো আমি মেইন ভিউ পইণ্টলৈকে যাওঁ, যিখিনিত আপোনাৰ মানে ফটোজোন যিটো হয়, প্লাছ তোমাৰ ভিডিঅ' ফটো যিখিনি মানে বহুত ভাল যিটো ভিউ আহে, তো সেই পইণ্টটোলৈকে যাম। চ' আপোনালোকক মই দেখাই থাকিম সেই পইণ্টটো। আমি বাইক পাৰ্ক কৰিছোঁ, আমি এইখিনি যে মানুহখিনি যে দেখিছে সেইখিনিতে আমি বাইক পাৰ্ক কৰিছোঁ। তো এইটো মেইন ভিউ পইণ্টত যোৱা ৰাস্তাটো এইটো হয়। তো ইয়াতে পানী চানী তেনেকুৱা ধৰণৰ পাব আৰু ম'ম'জ প্লাছ আপোনাৰ এনেকুৱা লাইট ফুড আৰু তো এনেকৈ পাব। বাকী ছানডে কাৰণে গোটেইবোৰ দোকান মেবি খোলা নাই, তো কেইখনমান দোকান খোলা আছে। বাকী আপোনাৰ আগফালে এইকেইটা সৰু সৰু দোকান আছে আৰু। মই আপোনাক ভিউ পইণ্টবোৰ দেখাই গৈ আছোঁ। তো এইকেইটা হৈছে মেইন ভিউ পইণ্ট। তো ইয়াৰ পৰা তললৈ বহুত ধুনীয়া লাগে। ভিডিঅ'ত যেনেকুৱা লাগি আছে ৰিয়েলতটো টোটেলি ডিফাৰেণ্ট হয়, বহুত ধুনীয়া ঠাই। চাওক ফুল অন মস্তি, মজা মানে এওঁলোকে কৰি আছে। মেবি এওঁলোক ডিফেন্সৰ হয়, তো ছানডে উইকেণ্ড, তো ইয়াতে উইকেণ্ড মনাব আহিছে, ফুল মস্তি কৰি আছে। একচুৱেলি লাইফটো আপোনাৰ তেনেকুৱাই হয়। তো ফ্ৰেণ্ড চাৰ্কলৰ লগত ঘূৰক, ফেমিলিক টাইম দিয়ক, জব কৰক, মানে এনজয়মেণ্টটো মেইন হয়। তো ইয়াতো খেতি কৰিছে, এইটো চুইট পটেটো মানে মিঠা আলুটো ইয়াতে হয়। তো এইটো এনেকুৱা হয়, পূৰা গোটেই ভৰি আছে, ফুল ধুনীয়া ধুনীয়া। কাম কৰা নাই, ডাটা অন আছে, কিন্তু চেক কৰিব পৰা নাই কিমান ৱেডাৰ কিমান ডিগ্ৰী চলি আছে। বাট মানে 17-18 এপ্ৰক্স তেনেকুৱা হ'ব লাগে।
তো বহুত ঠাণ্ডা, য'ত গুৱাহাটীত ইয়াত অলমষ্ট 30 to 35 চলি আছে এতিয়া। তো ইয়াতেতো বহুত ঠাণ্ডা। তো এই গৰমতো আমি জেকেট পিন্ধিব লগা হৈছে। এতিয়া আমি অলপ ট্ৰেকিং কৰি লওঁ। তো এইটো লাষ্ট তললৈকে গৈছে। তো যিমানবিলাক ঘৰ দেখিছে পূৰা সৰু সৰু টিকলি যিবিলাক দেখিছে, তো সেইবোৰ বিল্ডিং হয়। তো ইয়াৰ পৰা চিৰি পূৰা তললৈকে আছে। তো এই ৰুবোৰ আগত গৈ আছে। তো ট্ৰেকিং কৰিব খুব ভাল পায়, তো গৈছে আগতে। এইটো এটা ভিউ পইণ্ট হয়। তো এইটো ছেফটিৰো দিয়া আছে, ইয়াতে পিলাৰবিলাক এইবিলাক ছেফটিৰ কাৰণে হয়। তো ইয়াৰ পৰা যদি তলত যদি পৰে তেতিয়াহ'লে নাই আৰু, হাত দি বিচাৰি পোৱাটো টান হ'ব। তো পূৰা তললৈকে গৈছে। তো সেইটো কাৰণে ইয়াতে পিলাৰবোৰ এনেকৈ দি দিছে ছেফটিৰ কাৰণে। আৰু এইটো এটা ভিউ পইণ্ট হয়, কিন্তু ইয়াতকৈ আৰু তলত আৰু আছে। তো বহুত ঠাই আছে। তো এনেকুৱা, কিন্তু ভাগৰ লাগিছে, তো ইমান দূৰ যাব নোৱাৰোঁ। তো ইয়াৰ পৰাই আপোনালোকক দেখাই দিছোঁ, এইটো পইণ্ট হয়। তো এইটো বহুত ধুনীয়া লাগিছে। এইটো ইয়াৰ পৰাই তলত যিবিলাক ঘৰ দেখিছে, তো সেইবিলাক সৰু সৰু সেইবিলাক ঘৰ, আৰু তলত আৰু আছে, যাব পাৰি, কিন্তু ভাগৰ লাগিছে, নাযাওঁ আৰু এতিয়া। ইয়াতে নেটৱৰ্কৰ বহুত প্ৰব্লেম। তো নেটৱৰ্ক নাথাকে বেছিকেলি। তো কেতিয়াবা আহে ছাডেনলি, আহি পেলাই আকৌ নাইকিয়া হৈ যায়। তো হ'ল আৰু আজিৰ কাৰণে ট্ৰেকিং কৰা হৈ গ'ল। আমাৰ লাইটলুম টুৰ ধুনীয়া, বহুত ভালদৰে গ'ল। তো এতিয়া আমি ৰিটাৰ্ণ হ'ম। এয়া আমি যাবৰ কাৰণে ৰেডি হৈছোঁ। তো গোটেইবিলাক ওলাইছে। তো হোটেলত কিবা এটা খাই ল'ম। তো একো খোৱা নাই ৰাতিপুৱাৰ পৰা। তো কিবা এটা খাই ল'ম, খাই লৈ পেলাই গৈ থাকিম ঘৰত। এইখন ৰেষ্টুৰেণ্ট হয়। তো এইটো বহুত ভাল ভিউ পইণ্ট হয়। তো এইটো পইণ্টৰ কথা মোক বহুতে কৈছিলে, লগৰবোৰে কৈছিলে। তো ফাইনেলি এইখনেই ৰেষ্টুৰেণ্ট হয়, যিখন ৰেষ্টুৰেণ্টটোত মই ভাবি আছিলোঁ কি এইখন ৰেষ্টুৰেণ্ট যদি দেখিলোঁ হয় তেতিয়া ভাল লাগিল হয়। বহুত ধুনীয়া পইণ্ট হয়। আৰু ইয়াতে এইটো ফটো জ'ন এটা ৰাখি থৈ দিছে, মানে এইটো চেল্ফি জ'ন টাইপৰ। তো এনেকুৱা ফটো জ'ন হয়। তো ইয়াতে গৈ পেলাই চবেই ফটো উঠিছে, আৰু ধুনীয়া গ্ৰীণ কালাৰ কাৰ্পেট পাৰি থৈ দিছে। ফটোবোৰ বহুত ধুনীয়া হয়। তো আজিলৈ ইমানখিনিয়ে। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।